নমস্কাৰ বন্ধুসকল, আজি আমাৰ মাজত আছে আমাৰ সকলোৰে চিনাকি আমাৰ মনোজ দা। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। নতুন চেনেলটোলৈ। তাৰপাছত আপোনাৰ আজি মনোজ দাৰ মই বায়'গ্ৰাফী ল'ম বুলি আহিলোঁ। তাকে মনোজ দাৰ বিষয়ে আজি আপোনালোকক জনাম। এইবোৰ বায়'গ্ৰাফী কিবা কিবি দিয়া মোৰ মানে যোগ্যতাই হোৱা নাই বুলি ভাবোঁ। তথাপিও বায়'টিতে আহিছে, ভালে লাগিছে দিয়া আৰু। তেতিয়াহ'লে কওক, আপোনাৰ জন্ম কিমান চনত হৈছিলে আৰু ক'ত হৈছিলে? জন্ম আৰু কি ক'ম আৰু দেখাত বুঢ়া টাইপৰ, বেছি বয়সো হোৱা নাই বাৰু। 97 97। জুন মাহ 6 তাৰিখ, নহয় 11 জুন 1997। তাৰপিছত আপোনাৰ শিক্ষা জীৱনটো ক'ত আৰম্ভ শিক্ষাটো, কৰিছিলে? প্ৰাথমিক শিক্ষাটো মোৰ ঘৰৰ ওচৰতে আছিলে, একদম পিৰালি চুকতে আৰু স্কুলখন। তাত ক্লাছ 4লৈকে হ'ল। তাৰপিছত আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান আঁতৰত আৰু আমাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাতে ক্লাছ 5ত নাম লগালোঁ। তেনেকৈ আৰু ক্লাছ 12লৈকে হ'ল আৰু তাতে সম্পূৰ্ণ কৰিলোঁ আৰু। তাৰপিছত বাকীডোখৰ ছিঙি পেলালোঁ আৰু, নাই আৰু বাদ দিলোঁ আৰু। এতিয়া আৰু এইবোৰে আৰু কাৰবাৰ আৰু। দেখিছোঁ আপোনাৰ নাৰ্চাৰীখন খুব ধুনীয়া। আপোনাৰ আৰম্ভণি আৰু সৰু ক'ৰ পৰা সুৰাকৈ। কেনেকৈ আপুনি অনুপ্ৰেৰণা পালে? অনুপ্ৰেৰণা বুলি এতিয়া কি ক'ম, এতিয়া মানে আৰম্ভণি বুলি ক'বলৈ গ'লে নায়েই ক'ব, কিন্তু কেনেকৈ কি হ'ল এতিয়া মানে হৈ গ'ল আৰু কিবাকৈ হৈ গ'ল আৰু। মানে এতিয়া কৰি আছোঁ আৰু। ভবা নাছিলে মানে আগতে এইটো কৰিম ভাবিম বুলি কোৱা নাই, মইতো বেলেগ কিবা দোকান টাইপৰ সেইবোৰ আইডিয়াহে ভাবি আছিলোঁ, কিন্তু হ'লগৈ আৰু এইটো ভগৱানে কিবা মিলাই থৈছে আৰু ওপৰত। তাৰপিছত এতিয়া আপোনাৰতো ইউটিউবত ভালেমান ভিডিঅ' দেখিছোঁ আপোনাৰ, পূৰা হাঁহি খোৰাক জোকোৱা, পূৰা হাঁহি এটা আপুনি আজি মাৰি দিয়কচোন বাৰু। আপোনাৰ হাঁহিটো ইমান ধুনীয়া লাগে। আমাৰ কেনেকুৱা পালে জনাব ভিডিঅ'টো। আমাৰ এই দাদাৰ হাঁহিটো কেনেকুৱা লাগিছে? টিকটক আইডি আছে, মনোজ ভাই 01, মনোজ ভাই বুলি চাৰ্চ কৰিলে হ'ল। এইটো যদি আপোনালোকে ফ'ল' কৰা নাই, ফ'ল' কৰি লওক। তাত এইবোৰ একদম মস্তিবিলাক পাই থাকিব আৰু। খুব ধুনীয়া ধুনীয়া হাঁহি মাৰি থাকে মনোজ দাই। এনেইতো ইউটিউবত 4 দিন 5 দিন নোহোৱালৈকে ভিডিঅ' দিবই নোৱাৰোঁ, সময়ো লাগে। এটা 2 মিনিট 3 মিনিটৰ ভিডিঅ', কিন্তু কৰিবলৈ তাত সময় লাগে 3 দিন 4 দিন তেনেকুৱা সময় লাগি যায়। তাকে আৰু আপুনি নাৰ্চাৰী আৰম্ভ কৰাৰ লগতে আপুনি যিদৰে ইউটিউবৰ জগতখনত কেনেধৰণে আহিলেনো, তাকে অকণমান কওকচোন। ইউটিউব বুলি ক'বলৈ গ'লে এতিয়া যেতিয়া আমাৰ এইডোখৰ ঠাইত জিঅ' আহিছিলে 2017, তেতিয়া আগষ্ট ছেপ্টেম্বৰ এনেকুৱামান হৈছে আৰু 2017। তেতিয়া জিঅ' চিম এখন লোৱা হ'ল। লগৰীয়াৰে মানে এটা মোবাইল মই ছেকেণ্ড হেণ্ড লৈছিলোঁ। হয়তো ভিডিঅ' চাইছেও চাগে আপোনালোকে, মানে মোবাইলটো এনেই সি চলাই আছিলে, মই মোকে দে বুলি ক'লোঁ। তাৰপিছত এনেকৈ কৰি পেলাই ল'লোঁ আৰু তাৰপৰা। তাৰপিছত এসপ্তাহমান পাছত জিঅ' চিম এখন উলিয়াৰ পাছত তেতিয়াতো আৰু জিঅ' ৰিচাৰ্জ কৰিলে মানে ধৰি লওক যিখিনি ৰিচাৰ্জ কৰিব লাগে, তাৰপিছত এইবোৰো আৰু এইবিলাক কল চল এইবিলাক চবটো আৰু আনলিমিটেড থাকে। ইউটিউব অন কৰিলোঁ, তেনেকৈ ভিডিঅ' চালোঁ, ভাল লাগিলে। তাৰপিছত এনেকৈ এদিন চাই থাকোঁতে মানে অসমীয়া ভিডিঅ' এটা চালোঁ, আছামিছ গাই নামৰ এটা অসমীয়া ইউটিউব চেনেলৰ। এতিয়া বেয়া লাগিছে, এতিয়া ভিডিঅ' নবনাই বাৰু আজিকালি, বাদ দিয়া নিচিনা হৈ গ'ল আৰু। আছামিছ গাই নামৰ এটা ইউটিউব চেনেলৰ ভিডিঅ' চালোঁ যে ইউটিউবৰ পৰা পইচা পায় বুলি। সেই পইচাৰ ধান্দাতে মানে আৰু ইউটিউবাৰ, সেয়াই পইচাৰ কথা আহোঁতে আপোনাক সুধিছোঁ, আপুনি বৰ্তমান এনেই কিমানমান পইচা পায় বাৰু ইউটিউবৰ? কিমানমান পালে বা কিমানমান পায় এতিয়া? পইচাটো সকলোৱে জানে হ'বলা যে একো লিমিট নাই এইবিলাক, কেতিয়াবা আপ কেতিয়াবা ডাউন, একেবাৰে একদম ডাউন। এতিয়াতো আৰু কিমান দিন বন্ধ হৈ গ'ল, তেতিয়াতো এই দৰমহাটো কি চৰকাৰে দিব জানো? নিদিয়ে। সেইটোতো নিদিয়ে সেইবোৰ বাৰু। কথা চিন্তা নকৰে চৰকাৰে। এতিয়া আমাৰ নিবনুৱা যুৱক যুৱতী কিছুমান আছে, ধৰি লওক ইউটিউবকে চলাই বা ইউটিউবটোকে মানে এতিয়া জীৱনৰ পথ হিচাপে বাছি লৈছে, বা ইউটিউবৰ পৰা যেনে তেনে কেইটকামান উপাৰ্জন কৰি ঘৰখনে চলিছে বা নিজেই চলি আছে। তাতে চৰকাৰে ইমান দিন বন্ধ কৰি দিলে, এতিয়া লোকচানটো বহুত হয়। তথাপিও ধৰি লওক একো লিমিট নাই, তথাপিও মানে 10ৰ ওপৰততো থাকে আৰু এতিয়া আপোনাৰ যিহেতু এতিয়া আপোনাৰ নাৰ্চাৰীখনো খুব ধুনীয়াকৈ এতিয়া ডাঙৰ হৈ আহি আছে, আৰু এনেকৈ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি আপোনাৰ? নাই, ব্যৱসায়টোক লৈনে?
হয় ব্যৱসায়ে হওক বা আপোনাৰ আৰু কিবা নিজৰ লাইফটোক লৈ কিনে কিবা আৰু পৰিকল্পনা? লাইফটোক লৈতো পৰিকল্পনাটো বহুত আছে। এতিয়া যিটো কাম কৰি আছোঁ সেই কামটোকে অকণমান ডাঙৰ কৰিব চেষ্টা কৰিছোঁ। চেষ্টা কৰি আছোঁ আৰু পৰিকল্পনা কৰি আছোঁ ভিতৰে কি হয় এতিয়া ভগৱানে কি কৰে। আৰু ইউটিউব বুলি ক'বলৈ গ'লে তাকে ভাবি আছোঁ আৰু উন্মিলন কেতিয়া হয় আৰু বাকীখিনি আৰু ভৱিষ্যতে ক'ব কি হয় আৰু। এয়া আমাৰ মনোজ দাই এটা কথা মই পাহৰি গৈছিলোঁ ক'বলৈ, কিন্তু আপোনাক বেছিভাগ মানুহে এতিয়া মনোজ ভাই বুলিয়ে কোৱা শুনো, কিন্তু আপোনাৰ আচল নামটো মই এতিয়া সুধিবলৈ পাহৰি থাকিলোঁ। কিন্তু এতিয়া কওকচোন আপোনাৰ আচল নামটো মানে কি, উপাধিটো কি বা সেইটো মই নাজানো, কিন্তু আপোনাৰ কৈ দিয়কচোন বাৰু। আচল নাম মই নিজে পাহৰি গৈছোঁ এতিয়া। হ'লেও বেছিয়েতো মনোজ ভাই কৈ থকা শুনো। এইটো দেখা পাইছে কেমেৰাত? মাথাটো পৰা নাই মনোজ, তাৰপিছত উপাধিটো আৰু শইকীয়া আৰু। মনোজ শইকীয়া। অঁ এইটো আৰু চুটি নাম। আৰু ফ্ৰেণ্ডছসকল, আৰু আজি মনোজ ভাইৰ ওচৰত আহিলোঁ। মনোজ ভাই আজি বায়'গ্ৰাফী ল'লোঁ। আপোনালোকে জনাব কেনে পালে ভিডিঅ'টো, আৰু মনোজ ভাই ভিডিঅ'বোৰ চাই থাকিব, ভাল লাগিলে ক'ব মনোজ ভাই। আৰু ভাইটিয়ে নতুন চেনেল খুলিছে বুলি কৈছে, যদি প্ৰথমবাৰলৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, অকণমান আগলৈ যাবলৈ সুবিধা দিয়ক আৰু। আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আগলৈও এনেকৈ আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ মনোজ দা। নমস্কাৰ।